নমস্কাৰ, মই আজি এনেকুৱা 5টা কাৰ্যৰ বিষয়ে ক'বলৈ লৈছোঁ যিকেইটা কাৰ্য বা কাম শিৱৰাত্ৰিৰ দিনা কৰিলে আপোনাৰ অতি বেছি লোকচান হোৱাৰ সম্ভাৱনা আছে। আৰু কেৱল আপোনাৰ নহয়, আপোনাৰ পৰিয়ালেও এইবোৰ কাৰ্যৰ অশুভ ফল দীঘলীয়া সময় বা চিৰ জীৱনৰ বাবে ভুগিব লগা হ'ব পাৰে। সেই 5টা কাৰ্য হ'ল, প্ৰথমে শিৱৰাত্ৰিৰ দিনা কেতিয়াও ঝাৰু নিকিনিব। শিৱৰাত্ৰিৰ দিনা ঝাৰু কিনিলে শিৱ ভগৱান আপোনাৰ ওপৰত অসন্তুষ্ট হৈ পৰিব। তেওঁৰ বাবে কৰা সকলো পূজা পাঠ জপ তপ আদি অথলে যাব। তেওঁৰ কোনো শুভ ফল বা শুভ শক্তিটো আপুনি লাভ নকৰিবই, বৰঞ্চ বহুতো লোকচান হোৱাৰহে সম্ভাৱনা আছে। দ্বিতীয়তে, শিৱৰাত্ৰিৰ দিনা কেতিয়াও আমিষ আহাৰ গ্ৰহণ নকৰিব। শিৱৰাত্ৰিৰ দিনা মহাদেৱ ভগৱান শিৱৰ সকলো শুভ আৰু ধনাত্মক শক্তি পৃথিৱীলৈ প্ৰৱাহিত হৈ থাকে। আপুনি যদি আমিষ আহাৰ গ্ৰহণ কৰে তেন্তে তেওঁৰ সেই প্ৰবাহমান ধনাত্মক শক্তি আপুনি লাভ কৰিব নোৱাৰিব। সেইখিনি আপোনাৰ ওচৰলৈ আপোনাৰ কাষলৈও নাহিব। ভোলানাথৰ কৃপা আশীৰ্বাদ লাভৰ পৰা আপুনি বঞ্চিত হ'ব। তৃতীয়তে, শিৱৰাত্ৰিৰ দিনা কেতিয়াও কোনো ধৰণৰ কীটনাশক প্ৰয়োগ নকৰিব। ঘৰ সৰা মোচা কৰোঁতে ফুল ফল আদি বা খেতিপথাৰত বা আন বহুতো কাৰণত বহুত সময়ত দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ কীটনাশক প্ৰয়োগ কৰি থাকোঁ। মহ মাখি এইবিলাক মাৰিবৰ কাৰণেও আমি কিছুমান কীটনাশক প্ৰয়োগ কৰোঁ। কিন্তু মহাশিৱৰাত্ৰিৰ দিনা এনে কোনো ধৰণৰ কীটনাশক প্ৰয়োগৰ পৰা আৰু আনকি কোনো কীট পতংগ বধৰ পৰাও আমি বিৰত থাকিব লাগে। সেইদিনা পৃথিৱীত শিৱ ভগৱানৰ বিশেষ শক্তি প্ৰৱাহিত হৈ থাকে। সেই শক্তি আমি নিজে গ্ৰহণ কৰিবৰ কাৰণে বা নিজৰ ঘৰ পৰিয়ালত তাৰ ধনাত্মক শক্তি লাভ কৰিবৰ বাবে সেইদিনা ওম নমঃ শিৱায় মন্ত্ৰৰ আমি যিমান পাৰোঁ সিমান অধিক পৰিমাণে জপ কৰিবলৈ চেষ্টা কৰিব লাগে। চতুৰ্থতে, শিৱৰাত্ৰিৰ দিনা কেতিয়াও ছেক্স কৰা উচিত নহয়। শিৱ ভগৱানৰ যি ধনাত্মক শক্তি সেইদিনা প্ৰৱাহিত হৈ থাকে, সেই শক্তি লাভ কৰিবৰ বাবে এই কাৰ্যৰ পৰা বিৰত থকা উচিত। এইটো অতি পুৰণি কালৰ পৰাই চলি থকা এটা বিশ্বাস। সেইদিনা ৰাতিপুৱা প্ৰথমে গণেশৰ বন্দনা কৰি লৈ বাকী পুৰা দিনটো শিৱ মন্ত্ৰ জপ কৰা উচিত। আৰু পঞ্চমতে, মহিলাসকলৰ বাবে পঞ্চমটো কাৰ্য, যিসকল সধবা মহিলা আছে তেওঁলোকে নিজৰ সিন্দুৰ কেতিয়াও আনক দিব নালাগে, বিশেষকৈ শিৱৰাত্ৰিৰ দিনা। অৰ্থাৎ নিজৰ বাবে বা নিজে ব্যৱহাৰ কৰিবৰ বাবে বা নিজৰ বাবে যিখিনি সেন্দুৰ কিনি আনি থয় সেইখিনি সেইদিনা অন্ততঃ শিৱৰাত্ৰিৰ দিনাখন কেতিয়াও আন কাকো দিব নালাগে, ভাগ কৰিব নালাগে। লাগিলে সেয়া নিজৰ জীয়েক বা নিজৰ মাকেই হওক। শিৱৰাত্ৰিৰ দিনা আমি যিবোৰ কাৰ্য সাধন কৰোঁ সেইবোৰ 10 গুণ বৃদ্ধি হৈ আমালৈ ঘূৰি আহে। সেয়ে যিমান পাৰি সিমান দান কৰিব লাগে সেইদিনা। সেই 10 গুণ বৃদ্ধি হৈ নিজলৈ ঘূৰি আহিব। আনৰ অপকাৰ অন্যায় বা অহিত চিন্তা যদি কৰে সেইবোৰো ভাল কামৰ দৰেই, ভাল কাম যেনেকৈ 10 গুণ বৃদ্ধি হৈ ঘূৰি আহে, সেই বেয়া কামবোৰো তেনেকৈ আমালৈ 10 গুণ বৃদ্ধি হৈ ঘূৰি আহিব। আৰু নিজৰ গাতে সেইবিলাক, নিজৰ জীৱনতে সেইবিলাক প্ৰতিফলিত হ'ব। গতিকে সেইদিনা বেয়া কোনো কাৰ্য কৰিব নালাগে। সেয়েহে সেইদিনা কেৱল ভাল কাম কৰিব লাগে। যিমান পাৰি সিমান পূজা পাঠ কৰিব লাগে আৰু অধিক পৰিমাণে শিৱ মন্ত্ৰ জপ কৰিব লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। কথাখিনি যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰো কৰিব। ধন্যবাদ।